মিডুলাস তো যাওঁ ভিডিঅ'ত কৈছিলোঁ মই অলপ এইবাৰ অলপ বেলেগ ভিডিঅ' দিম বুলি। তো আজি অলপ বেলেগ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। তো আজি অলপ বেলেগ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। তোৰ উপমাতৰ ঘৰ আহি পালোঁ। আমি এখন বাগানলৈ যাম আমাৰে। তোৰ উপমাতৰ পিছদি যাম আমি অলমিন। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখনেদি বিখ্যাত পাত্ৰী এইখনেদি কটা হ'ব। তো বলক পথাৰৰে আমাৰ বাগানলৈ। বাগানত অলপ বস্তু আছে আনিম আজি। এনেকৈ তো আহি পালোঁ। গেটখন খুলি লওক। তো এইখন আমি খেতি কৰিছিলোঁ অলপমান ইয়াতে লোকেল শাক পাচলি। তো বানপানীত গোটাই মৰি গ'ল শাকবিলাক। আপোনাৰ চাব মৰি গ'ল। অলপ আছে বৰ্তমান। এই হৈছে ৰঙালাওৰ গাছ। বৰ্তমান নাই ৰঙালাও, লৈ গৈছোঁ ইয়াৰ পৰা বানপানী হোৱাৰ কাৰণে। তো বিলাহী, তৰমুজ, এইটো চবৰে তৰমুজ লাগিছে। তিতা কেৰেলা আছে ইয়াতে, তিতা কেৰেলা এইটো চবৰে। এইটো কাট। ভালকৈ কাটিবা, গছডালো কাটা যাব। এই কেৰেলা লাগিছে, সৰু আছে, ডাঙৰ হোৱা নাই। এইটো আমি কাটিলোঁ। এইটো হৈছে তৰমুজ। আৰু এটা কাটিম এইটো। এই দুটাৰে আজি চেলেঞ্জ হ'ব। হৈ গ'ল দুটা। এতিয়া বিলাহী ছিঙিম। বিলাহী আছে, পকা বিলাহী। এইটো পকা চিঙা। তো পকা বিলাহী লাগিব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক লাষ্টত হৈছে লৈকে। বিলাহী। তো এইটো কেঁচা আছে, এইটো নেলাগে। পকাটো লৈ ল'লোঁ। তো ছিঙিলোঁ। লোকেল বিলাহী, সাৰ চাৰ নিদিয়া আমাৰ। আমি নিজে কৰিছিলোঁ এইখন বাগান। এই হৈছে জলকীয়া এয়া। তো এইটো ছিঙিলোঁ। বৃহৎ জলকীয়া, বহুত দীঘল লম্বা। আৰু ছিঙো এই এটা। তো তিনিটা লৈ লওঁ জলকীয়া। ছিঙিলোঁ জলকীয়া। এয়া ভেন্দি আছিল। ভেন্দি নালাগে আমাক বৰ্তমান। ভেন্দিৰ একো কাম নাই। এই বিলাহী আৰু জলকীয়া। এই দুটা হৈছে তৰমুজ, বিলাহী, জলকীয়া। তো লৈ ল'লোঁ তিনিবিধ বস্তু। গেটটো দি দিওঁ যাতে গৰু ছাগলী সোমাব নোৱাৰে। গেটটো দিলোঁ। বলক এতিয়া তো এয়া হৈছে লেচু। তো আপোনালোকে ভাবিছে আমি ইমান বস্তু কিয় যোগাৰ কৰি আছোঁ, মানে ৰেডি কৰি আছোঁ অলপমান আমি এটা চেলেঞ্জ ভিডিঅ' বনাবলৈ। তো পূৰা ৰেডি হৈ গ'ল। এয়া হৈছে তৰমুজ, লেচু, দুটা লেচু, বিলাহী এটা, কাঁচকল পূৰা ঘৰুৱা লেচু, সাৰ নিদিয়া। এইটো হৈছে ৰূপম, চিনিয়ে পোৱা, আহি থাকে মাজে মাজে ভিডিঅ'ত, কেমেৰামেন হয়। এইটো হৈছে চনু দাস। ইও আছে আমাৰ লগত আজি চেলেঞ্জ কৰিব অলপমান। এইটো হৈছে জন্ত দা আছে। হাই কৰি দিয়া তুমিও। তো আজি আমাৰ চেলেঞ্জ আছে। তো ইয়াত তৰমুজ যায়। চেলেঞ্জৰ এটা ৰুল আছে, যায় লাষ্ট হাৰিব যায় তাৰ এটা হেৰি আছে। তো পানিচমেণ্ট আছে এটা, যায় লাষ্ট হাৰিব যায়। এতিয়া ভিডিঅ'টাৰ পাছত গম পাব, চাই থাকক। তো ষ্টাৰ্ট কৰোঁ আমি। ৰেডি 1 2 3 ষ্টাৰ্ট। তো আমাৰ চেলেঞ্জ আৰম্ভ হৈ গ'ল। পেলাব নোৱাৰিব কিন্তু। যাই পেলাই হাৰিব। পেলাব নোৱাৰিবি। মই পেলাব নোৱাৰিবি। আস্তে আস্তে গলত লাগিলি মৰি যাবি। কাচকল খালে বমি আহিব খোজে। খাবতো লাগিব, হয়তো চেলেঞ্জ হয়। কিন্তু মই খাব নোৱাৰো, কিন্তু কেনেকে খাম যে? খাব লাগিব, এতিয়া নহ'ব। একদম ৰুলে আছে, একো পেলাব নোৱাৰিব, খাব লাগিব, গোটাই খাব লাগিব। হজম নোহোৱা বস্তু মোৰ। পানী চানী খাব পাৰি না নৰি? নৰি, একো খাব নোৱাৰি।
খাব নোৱাৰি চিটিং কৰাৰ দৰে হয় পানী খাব নাপায় কিয় খাব লাগে পানী তৰমুজতে আছে বুলি ক'ব পাৰি পানী বহুত পানীৰ দৰকাৰে নাই বিলাইতে তো আমার টেঙা দেখুন লাহে লাহে খাবা লাহে লাহে খা একো নাই সেগুলো চলি যায় গুটিকেইটা খাব লাগব নেকি নালাগে নালাগে গুটিকেইটা খাব নালাগে এনে কৈছোঁ গুটিকেইটা পেলাই দিয়া আবার শুটিং করছে মন হয় তরমুজ গিটা অলপ কাটাতে ডাঙৰ হৈছে দেখোন দে লোকেল পুরা ভিটামিন আছে পেটত গাজবো নাগাজে দেখোন দে প্রথম মই কাঁচা কাঁচকল খাইছো আজি কাঁচা কাঁচকল খাম ময়ো লাইফত কাঁচকল খাওঁতেও একদম বমি আহে বস্তু আৰু প্ৰথমবাৰ বিলাহী এনেকুৱা অনুভৱ উল্টি নকৰিবা ওলাই দিছে সি লাষ্টত পালিছ বতাৰ তামাম খাইছোঁ ফাৰ্ষ্ট খাব লাগিব জ্বালা খোৱাৰ কথা আছে ভাই ফাৰ্ষ্ট খাব লাগিব চনৈটামান দি আছে শেষ কৰিব পৰা নাই বৰ্তমান আছে আছে ভাই নাই শেষ কৰিব পৰা নাই বহুত আছে এ নাই দেখোন বহুত টাইট ভাঙিবই নোৱাৰি তামান ভাঙিছে ই দেখোন আৰু আপোনালোক যদি এনে ধৰণৰ ভিডিঅ' লাগে চেলেঞ্জ কৰা আপোনালোকে কমেণ্ট কৰি জনাবচোন হাত দাঙি দিছোঁ নোৱাৰো আৰু মই তো এই চিটিং কৰাৰ কাৰণে মই হৈ গৈছোঁ ছেকেণ্ড উইনাৰ
তো হল খাওয়া হল আমাৰ ফাইনেলি হৈ গ'ল জন্দা ই হৈছে জন্দা আমাৰ ফাৰ্ষ্ট হৈছে ফাৰ্ষ্ট উইনাৰ ছেকেণ্ড উইনাৰ হৈছোঁ মই ছেকেণ্ড উইনাৰ হৈছোঁ ছেকেণ্ড উইনাৰ ই হৈছিল কিন্তু অকলে ফেলাইছে চিটিং কৰিছে অলপমান তাৰ কাৰণে মই হৈছোঁ ছেকেণ্ড উইনাৰ আৰু পানিচমেণ্ট আছে হাৰছি ইয়াৰতো বেছি আছে পানিচমেণ্টটো ইয়াৰ বেছি হ'ব খাব নোৱাৰিলে পুৰা পেট ফুল হৈ গ'ল তো পানিচমেণ্ট হৈছে পানিচমেণ্ট দুখে দিয়া ইয়াতে আছে পানিচমেণ্ট উলিয়াই দুখে দিয়া ভয়ানক পানিচমেণ্ট এই দুটা লাষ্ট হাৰাটো হৈছে দুটা মজা লাগিব খাই পুৰা ফ্ৰেছ জলকীয়া আপুনি ই দুটা গ্ৰহণ কৰক আপুনি দুটা সৰু নাই নেকি আপুনি দুটা খাব লাগিব হাৰিছে যোনে চিটিং কৰিছে তাৰ কাৰণে এটা চিটিং কৰিছিলি উলিয়াই পেলাই দিছিল তাৰ কাৰণে এটা মজা টেষ্টি লটো ষ্টাৰ্ট কৰো ষ্টাৰ্ট মই চাই আছো ষ্টাৰ্ট কৰ জলকীয়াকেইটা কিন্তু কোমল নহয় দেই পুৰাতেই পুৰাত জলকীয়া হয় ষ্টাৰ্ট পুৰা খাইছে ৰূপমৰ এক্সপিৰিয়েঞ্চ আছে চাগে জলকীয়া খোৱা তামাম নেপেলাবি কিন্তু গোটাই খাব লাগিব একদম মুখ মেলি দুখাব লাগিব আগৰ দুখা আৰু যে আপোনালোকে এনেকুৱা চেলেঞ্জৰ ভিডিঅ' লাগে তো আপোনালোকে কমেণ্ট কৰি জনাব মোক এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে পুৰা খাইছে ৰূপমে গিলবা লাগিব পুৰা ভিতৰত যাব লাগিব পেটত পুৰা শেষ কৰি দিব লাগিব এটা ৰুলে জলকীয়াৰ কাৰণেতো এটা লাইক হৈ যায় না আৰু খাই উঠিকে পানী খাব নোৱাৰিবি অলপ টাইম থাকিব লাগিব সেই হ'ল না গোটাই দেখাই দিয়া হাতত আছে নেকি হাতত নাই চিলিণ্ডাৰ চাব পাৰে জলকীয়া খোৱা অৱস্থা বেয়া হৈছে ৰূপমৰ খেলাইছে নেকি চাউল মিন নাই ফেলো নাই খাই ল বেয়াও লাগে চলি তাক বছৰি তো আমাৰ চেলেঞ্জ শেষ হৈ গ'ল তো আগত যোৱা ভিডিঅ'টো কৈছিলোঁ এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভিডিঅ' দিম বুলি মই পেট ভৰি যাবই একদম ভাত খাই আছিলোঁ তো এনেকুৱা চেলেঞ্জৰ ভিডিঅ' দিম বুলি কৈছিলোঁ মই অলপ বেলেগ চিষ্টেমত দিম বুলি তো আজি আগলৈ এনেকুৱা অলপ এনেধৰণৰ ভিডিঅ' পাব আপোনালোকে তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক মানে সকলোৱে কৰি দিব আৰু আজিলৈ বাই